हेलो एवरीवन কি খবৰ আজি এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে আজি এটা খুব ধুনিয়া মৰম লগা কেক বনাইছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো এটো এটা 2 পাউণ্ডৰ কেক অৰ্ডাৰ আহিছিলে আৰু এয়া মই কেকটো বনাবলে বস্তুখিনি ৰেডি কৰি ললো আৰু এয়া আমাৰ ইনায়া তাই মোক কিবা কিবি কৈ আছে মই কেক বনালে তাই ওচৰতে বহি থাকে আৰু মোক কয় যে ডাঙৰ হলে তাই মোক কেক বনাই দিব বলে আৰু এতিয়াও বিচাৰে মাজে মাজে খুৰি মই বনাই দিও দিয়া না এনেকে কৈ থাকে এটো হল এটা ভ্যানিলা ফ্লেভাৰৰ 2 পাউণ্ডৰ কেক হয় ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট কৰি ক'বচোন তাই ভাবিছিলে প্ৰথমে তাইক নাই ওলোৱা সেইকাৰণে মুখখন কিবা কিবি কৰি আছিলে আৰু তাই গুলি আছে বুলি ভাবি খুব ফূৰ্তি পাইছে আৰু এনেকৈ ওচৰত বহি মই কেক বনালে তাই চাই থাকে আৰু ভিডিওটো যদি ভাল লাগে আপোনালোকৰ হেখলৈকে চাব আৰু কিবা থাকিলে খুদিব মই ইমানো এক্সপাৰ্ট নহয় ঘৰতে কেক বনাও কিবা যদি মই জানো আপোনালোকক দেখাবলে ভাল পাম